নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি এঠাইলৈ যাম আৰু লগত আপোনালোকক লৈ যাম বুলি ভাবিছোঁ। সো লেটস গো। ঘৰতে যিহেতু ফুল আছে, ঘৰৰ পৰা অলপ ফুল লৈ ল'লোঁ। এতিয়া আমি যাম প্ৰথম বাসুদেৱ মন্দিৰত সোমাম। ব'লক যাই থাকোঁ আগুৱাই। আমি আহি উপস্থিত হ'লোঁ গয়া বাসুদেৱ মন্দিৰত। লগত আছে মহাপ্ৰভু শিৱ মন্দিৰ। আজি শাওনৰ শেষৰটি সোমবাৰ বুলি সকলো ভক্তই একেলগে আহিছে, খুব ভাল লাগিছে। আহা এইফালে আহা। এয়া বাসুদেৱ মন্দিৰৰ ভিতৰ চৰা। ভিতৰত আছে ৰাধা কৃষ্ণৰ মূৰ্তি আৰু আপোনালোকক ভালকৈ দেখুৱাইছোঁ আপোনাৰ মন্দিৰৰ সম্পূৰ্ণ দৃশ্য। এতিয়া আমি আহি বৰামবোৰ পালোঁ। বৰামবোৰ পৰা আমি লেফ্ট চাইডে সোমাই যাম আৰু অলপ গৈ আমি আমাৰ গন্তব্যস্থান পাই যাম। ব'লক। এয়া আমি আহি বৰামবোৰ দুৰ্গা মন্দিৰ পালোঁ। আহি আমি গন্তব্যস্থান পালোঁ হৰগুৰি মন্দিৰ। আপোনালোকে দেখা পাইছে।
আজিৰ পৰা প্ৰায় 5 বছৰমান আগতে ইয়ালৈকে আহিছিলোঁ। মন্দিৰটো এতিয়া বনাই আছে, চাই লওক আপোনালোকে, ধুনীয়াকৈ মই দেখুৱাই দিছোঁ। চাওক পুখুৰীৰ মাছবোৰ কি ধুনীয়া লগাইছে, ডাঙৰ ডাঙৰ মাছ। সেইটো শংকৰী মন্দিৰৰ দ্বিতীয় গেট। শিৱ পাৰ্বতী গণেশ দেৱতা একেলগে আছে। এইবোৰ যে পথাৰ দেখা পাইছে সেইবোৰ গোটেই পিকনিক প্লেচ হয়। এইবিলাকত গোটেই পিকনিক খাব আহে মানুহে। 1 জানুৱাৰী, 31 ডিচেম্বৰ, 1 জানুৱাৰী এইবিলাক গোটেই ভৰ্তি হৈ থাকে। আৰু আজি আমি ইয়াৰ পৰা এতিয়া ওলালোঁ, আগলৈ নতুন নতুন ঠাইলৈ যাম, নতুন নতুন ব্লগ কৰিম। ব্লগটো চাই ভাল পালে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জনাব। এতিয়া মোৰ বাবে গাড়ী চলাই আছে, আপোনালোকে দেখিছে, মানে কি হেণ্ডেলত ধৰিব নিদিয়ে, সি নিজেই চলাই খুব ভাল পায়। দিয়া চলা 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 ব'লা, বাই বাই।